কমলি ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ শেষত কমেণ্ট কৰি আপোনালোকে জনাব ভিডিঅ'টো চাই আজি কেনেকুৱা পাৰে, আৰু যদিহে ভাল লাগে ভিডিঅ'টো চাই তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব। আহক তেতিয়াহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আহা এইফালে আহা মাতো ক'ত বহিম? নাই নবহো মই। কি হৈছে অসুখ ভাল পাইছ না তোমাৰ? ভৰিখন চাওঁ খোজকাঢ়াচোন অলপমান। অ' বেবী অ' কিবা হৈছে ভৰিত, চাওকচোন মোৰ ছোৱালীটোৰ ভৰিত কিবা হৈছে। চাব কৈছে ক'ত হৈছে দেখুৱাই দিয়া। অ' এইখিনি নাই এইখিনি পৰিছিলে, তাৰমানে পৰি এইখিনি একদম পূৰা ছাল গৈছে। ইয়াত বেজি দিছে, এইখিনি ফুলি উঠিছে গোটেইখিনি জেগা। আজি অলপ কমিছে যেনিবা, বহুত হৈছে। কান্দিব ধৰিছে মানে, আন্ধাৰ ধৰিছে। কিবা দিব লাগে, তাৰমানে কি দিব লাগে? ভিক্স দিব লাগে। নাই নাকান্দে, মই ফাঁচত দি দিম। মানে এনেই আদাৰ এইটো বেচনখিনি মই ধুনীয়াকৈ গুলি লৈছোঁ। ইয়াত মই আধা চামুচ দিছোঁ গৰম মছলা, তাৰপিছত গোটেইখিনি আধা চামুচকৈ ব্যৱহাৰ কৰিছোঁ। জিৰা দিছোঁ, তাৰপিছত হালধি দিছোঁ, নিমখ দিছোঁ, লাল মিৰ্চ পাউডাৰ দিছোঁ, তাৰপিছত এইখিনি বেঙেনা সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াত কেৰাহী উঠাই দিছোঁ, দি পেলাই ইয়াত তেল দিছোঁ, ৰিফাইন তেল। এইখিনি মই ৰিফাইন তেল দি লৈছোঁ। মই ৰিফাইন তেলত ভাজিম। বেঙেনাখিনি বহুত বেছি সৰুকৈ কাটিব লাগে, আৰু মছলাখিনি দিলে বেছি ভাল লাগে বেঙেনা ভাজিলে। মানে এনেকৈ বেচনেদি যেতিয়া বেঙেনা ভজা যায় মানে, আৰু তেতিয়া মই এনেকৈ মানে কটা চামুচেৰে লৈছোঁ, লৈ এখনকৈ দিছোঁ। সুবিধা হয় বেছি তাৰমানে। আৰু যেতিয়া মছলাটো আপোনালোকে এনেকৈ দিব বহুত বেছি টেষ্টি হয়। মছলা দি চাব আপোনালোকে, মছলা দি খালেহে ভাল লাগে, এনেই ইমান এটা বেয়া নালাগে তথাপি। এতিয়া মই এনেকৈ এখনকৈ দি দিম, কটা চামুচখনেৰে দিছোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ মোৰ দিয়া হ'ল। অলপকৈ লাহে দিব হ'ব, অলপ দিগদাৰ হয় এনেকৈ দিবলৈ। ধুনীয়াকৈ বনাই আছোঁ। এইফালে ছোৱালী হেৰি কৰি আছে মোৰ, মানে মোবাইলৰ শব্দ পাইছে নিশ্চয় আপোনালোকে, কিবা চাই আছে। এতিয়া এইখিনি ধুনীয়াকৈ মই লৰাই দিম। ধুনীয়াকৈ সিজি গৈছে, কিন্তু ৰঙচুৱা হোৱালৈকে অলপ ভাজিব লাগিব, তেতিয়া খাই বেছি ভাল হয়, ক্ৰিস্পি হয়। আৰু কিন্তু এটা কথা ক'বলৈ পাহৰিলোঁ, মই বেটাৰটো যে বেচনৰ বনাইছিলোঁ, ইয়াত মই দিছোঁ আধা চামুচে দিলোঁ নে অলপ কম দিলোঁ, বেকিং পাউডাৰ দিছিলোঁ। বেকিং চ'ডা ব্যৱহাৰ কৰা নাই, মই বেকিং পাউডাৰ দিছোঁ। যেতিয়া দিলে বস্তুটো অলপ ফুলে ধুনীয়াকৈ ভাল লাগে খাবলৈ। মই গোটেইখিনিয়ে দি দিছোঁ, তাৰমানে এনেকৈ খাবলৈ বহুত বেছি ভাল হয়। কষ্ট অলপ হয় এনেকৈ বনালে, কাৰণ কষ্টটো হ'বই দিয়কচোন কিছুমান বস্তুত, কিন্তু খাবলৈ ভালকৈ হ'লে অলপ কষ্ট কৰিবই লাগিব। মই এনেকৈ অলপকৈ গোটেইখিনি ভাজি ল'ম। আপোনালোকক গোটেইখিনি দেখুৱাবলৈ বহুত সময় লাগিব, আৰু আপোনালোকে যদি ভিডিঅ'টো শেষলৈ চাই আছে তেতিয়াহ'লে গম পাইছে। আপোনালোকে ভিডিঅ'টো চাই পেলাই মোক কমেণ্ট কৰিব কেনেকুৱা লাগিছে, আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে মোৰ চেনেলটো প্লিজ। ভিডিঅ'টো যিহেতুকে চাইছে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দি যাব। ছাবস্ক্ৰাইবটো কৰি দি গ'লে অন্ততঃ মইতো আগুৱাই যাব পাৰিম, সেইবাবে কৈছোঁ আপোনালোকক। আৰু মোৰ কাষত থকা বেল আইকনটো দবাই দিব, তেতিয়া আপোনালোকে যদি মোৰ ভিডিঅ' এইবিলাক চাই ভাল পাইছে, ন'টিফিকেশ্যনবোৰ অতি সোনকালে মানে পাই যাব আপোনালোকে। আৰু এইখিনি ধুনীয়াকৈ অলপকৈ ৰঙচুৱা হ'ব ধৰিছে। মই এনেই ঢাকনিখন অলপ লগাই দি দিছোঁ, লগাই দিলে উঠাই দিম, বেছি সময় নালাগে। উঠাই দিয়া হ'ল এতিয়া মোৰ। আৰু এতিয়া এইখিনি গোটেইখিনি মই ধুনীয়াকৈ উলিয়াই লৈছোঁ এখন প্লেটত উলিয়াই লৈছোঁ। আৰু চাওকচোন বহুত ধুনীয়া হৈছে, আৰু খাবলৈ গৰমত বেছি ভাল লাগে। আৰু এইখিনি মই এতিয়া বৰ্তমান বনাম। ছোৱালীৰ বাবে কিবা আছে অলপ দালি, বাকী থাকিলে আমাৰ চব্জি বনাব। এয়া চাওক ছোৱালী শুই আছে, মানে ফল্ডিং বিচনাখনতে শুই আছে তাই এনেকৈ।
ইয়াত মই একো পাৰি থোৱা নাই, মানে এনেই উঠাব লাগে না কেতিয়াবা, সেইবাবে তাইক মই ইয়াত এনেকৈ সোমাই থৈ দিছোঁ বৰ্তমান। ঘৰৰ কামবিলাক হ'ল। এতিয়া এইখিনি শুকান মাছ আছে, শুকান মাছ বনাম। এই শুকান মাছখিনি মানে ভাজি লৈছোঁ মই, এইখিনি তেলতে বনাম। ইয়াত ভাত তুলি দিছোঁ এইফালে। এয়া ছোৱালীৰ বাবে দেখিছেনে কিমান ডাঙৰ দালি আৰু সেই অকণমান দিছোঁ, বহুত দালি আৰু বাচমতি চাউল দিছোঁ, কিন্তু তাই এনে অলপে খাই, বেছি নাখায়। এইখিনি তাতে পেলাইহে দিম মই। অঁ এইটো এই আৰু খাৰো পাইছে আৰু এইখিনি তাইৰ কাৰণে বনাব লাগিব। ইয়াত এইখিনি মই ধুনীয়াকৈ ডিচিপ্লিন কৰি থৈ দিওঁ এনেকৈ বস্তুবিলাক।